হে বন্ধু বান্ধৱীসকল, মোৰ আন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু এয়া আজিৰ কেকটো এটা হাফ কেজিৰ কেক ওচৰৰ গাঁও এখনৰ পৰা অৰ্ডাৰ দিছিলে। আৰু পিংক আৰু হোৱাইটত কম্বিনেশ্যনত ৰাখিছোঁ কেকটো। আৰু এনেকৈ ব্ৰাছডালেৰে অলপমান ডিজাইন কৰাৰ চেষ্টা কৰিছোঁ। আৰু ইফালে নাইফখনেৰে ওপৰখিনি এনেকৈ ডিজাইন এটা কৰি দিছোঁ। আৰু এই ভিডিঅ'টো এই কেকৰ অৰ্ডাৰটো 1 তাৰিখতে আহিছিল। আৰু 1 তাৰিখৰ দিনা ইমানেই দৌৰা-দৌৰি হৈছিল যে মোৰ 5টা কেকৰ অৰ্ডাৰ একেলগে আহিছিল। তাৰপিছত মই ইমান তেনেকুৱা বেছিকৈ কেকৰ অৰ্ডাৰ আজিলৈকে পোৱাই নাছিলোঁ। ইমান 2021 চনৰ পৰা মই কেক বনাই আছোঁ। বহুত অসুবিধা হৈছিল। আৰু লগতে ধনক লৈ খোৱা বোৱা কথা থাকে। আৰু যিহেতু পাকঘৰ একেলগে তো বহুতেই অসুবিধাৰ সৃষ্টি হয়। তথাপিতো অৰ্ডাৰ আহিছে, কেঞ্চেলো কৰিব নোৱাৰোঁ। আৰু যিহেতু বেছি ইমান অৰ্ডাৰ নাহে তো যিমান কষ্ট হ'লেও বনাই দিলোঁ। আৰু এইফালে মই ৰ'জ বনাই আছোঁ সৰু সৰুকৈ এনেকৈ দিম বুলি। আৰু এতিয়াই এটা ঘটনা ঘটিব। অ' মাই গড, কি হৈ গ'ল চাওকচোন। আৰু ঠিক সেইখিনি ঠাইতে মই ৰ'জ দিম বুলি ভাবিছিলোঁ। আৰু এইটো ৰ'জটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব নাপাহৰিব। কেকটো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।